ডায়াগনস্টিক সেন্টার আমি ক্ষন্তেক সময় পিছত উদ্বোধন করি আমি এই অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ফুলহাটী গাঁও উন্নয়ন সমিতিৰ সন্মানীয় সভাপতি মাননীয় শ্ৰীযুত মনমোহন দাস ডাঙৰীয়াদেৱ মনমোহন দাস ডাঙৰীয়াদেৱক আমাৰ প্ৰতিষ্ঠানৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। সম্বৰ্ধনা জনাব আমাৰ অনুষ্ঠানৰে ৰিচেপশ্যন বিভাগত থকা জ্যোতিষ্নাথ আছে। আৰু এখনি শৰাইৰে সম্বৰ্ধনা জনাব আমাৰ বিশিষ্ট চিকিৎসক ডক্টৰ ৰূপম চৌধুৰী ছাৰে। আমি অনুষ্ঠানটি উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতক সহায় কৰিব আমাৰ সঞ্জীৱ ভূঞাই। Madam. प्रतिष्ठान আজি হেল্থ বন্ধু ডায়াগনষ্টিক এই চেণ্টাৰটো খুলি যিটো উপকাৰ কৰিলে মই আশা ৰাখিছোঁ ভগৱানে তেওঁৰ যি উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি তেওঁ অনুষ্ঠানটো গঢ় দিছে যাতে তেওঁক সেই লক্ষ্যৰ উদ্দেশ্যত উপনীত হোৱাৰ কাৰণে সকলো শক্তি যোগায়। ভগৱান বাসুদেৱে যাতে তেওঁ সদায় তেওঁৰ ওচৰত দৃষ্টি ৰাখে তাৰ বাবে মই আহ্বান জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আজি এই উপলক্ষে তেওঁলোকে বিনামূলীয়া কিছুমান পৰীক্ষা নিৰীক্ষা কৰি আছে। ইতিমধ্যে বহুখিনি উপকৃত হৈছে। মই আশা ৰাখিম ভৱিষ্যতেও যাতে দুখীয়া মানুহৰ কাৰণে কিবা এটা যদি ছাবচিডি থাকে সেই যাতে ব্যৱস্থাটো আমাৰ মাধৱ দাসে তথা ইয়াৰ অনুষ্ঠানৰ লগত জড়িত ব্যক্তিসকলে এই ক্ষেত্ৰত দৃষ্টি ৰাখে তাৰ বাবে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আমি বহুত আশাবাদী, কাৰণ আমি আমাৰ বিশেষকৈ আমাৰ মহিলাসকলৰ যি অসুখ বা আমাৰ ডেকাসকলৰ বা আমাৰ যিখিনি বয়সীয়াল ব্যক্তি বিশেষকৈ সেইখিনি মানুহ সদায় ডায়েবেটিছ ৰোগত আক্ৰান্ত বহুখিনি আৰু বিভিন্ন হৃদৰোগ বিভিন্ন ৰোগ আছে। গতিকে আমি ইয়াত দেখিছোঁ যে গোটাইখিনি আমি ইয়াত পাম আৰু পালে নিশ্চয় আমাৰ এই অঞ্চলৰ মানুহ বহুত উপকৃত হ'ব। কাৰণ এইটো ক'ভিডৰ চিষ্টেম, COVID-19 এইটো সময়ত গুৱাহাটীত অসুবিধা, তেজপুৰৰ অসুবিধা, ক'ৰবাত গ'লে আপোনাৰ ডাক্তৰে গোটাইবিলাক চাব লাগে। ক'ভিড চোৱাৰ পিছত আপোনাৰ 4,000 টকা। বিশিষ্ট অভিনেত্ৰী ভান্টু মেধি আৰু লগতে প্ৰযোজক পৰিচালক কাপুৰদাল। কমিটি আৰু অভিভাৱক আমাৰ প্ৰতিষ্ঠানৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
সম্বোধনা অনুষ্ঠানটো ইয়াতে শেষ কৰি দিলোঁ মানুহ যাক যাক সম্বোধনা জনাব বাবে এটা গোটেই শেষ কৰিলোঁ তাৰপিছত বেলেগ কৰি দিলোঁ কি কৰিব বিচাৰে লগতে পৰিচালক পাপলু দাসক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সহকৰ্মী সঞ্জীৱ ভূঞাই লগতে আমাৰ এজন বিশিষ্ট ব্যক্তি মনোজ দাস ডাঙৰীয়াতে তেখেতক আমি গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ বিশেষ ধৰণে সকলো সময়তে তেখেতসকলে আমাক সহায় সহযোগিতা আগবঢ়াই যায় গতিকে এই সুযোগতে আমাৰ প্ৰতিষ্ঠানৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ সীমা দাসে লগতে এই জেগাতে আমি মনোজ তালুকদাৰ ছাৰকো আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ সম্বৰ্ধনা জনাব আমাৰ গাইনেকলজিষ্ট ডক্টৰ ইৰা বিশ্বাস এই জেগাতে আমি বিশিষ্ট চিকিৎসক এনাস্থেচিয়া বিভাগৰ প্ৰাঞ্জল বৰ্মন ছাৰ তেখেতসকো এখনি আমি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ অনুষ্ঠানৰে সহকৰ্মী জুৰি হালৈ লগতে আমাৰ ইয়াত উপস্থিত আছে বিশিষ্ট চিকিৎসক ঋষিকেশ হাজৰিকা এনাস্থেচিয়া বিভাগৰ ক্ৰিটিকেল কেয়াৰ চেণ্টাৰৰ এনাস্থেচিয়া বিভাগৰ বিশিষ্ট চিকিৎসক তেখেতক আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ গাইনেকলজিষ্ট ডক্টৰ ইৰা বিশ্বাসে লগতে আমাৰ অনুষ্ঠানত উপস্থিত আছে শিশু ৰোগ বিভাগৰ বিশিষ্ট চিকিৎসক ডক্টৰ ৰূপম আমি তেখেতকো আপুনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ ৰিচিপশ্যন বিভাগত থকা আমাৰ সহকৰ্মী জ্যোতিষ্ণা দাসে লগতে আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট শিক্ষাবিদ তথা প্ৰতিটো অনুষ্ঠানৰ লগত জড়িত থকা এই অনুষ্ঠানটি আৰম্ভণিৰ পৰা বিশেষভাৱে মোক সহায় সহযোগিতা বা পৰামৰ্শদাতা হিচাপে থকা আমাৰ বাসুদেৱ ঠাকুৰীয়া ছাৰ তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্বৰ্ধনা জনাব আমাৰ সহকৰ্মী সঞ্জীৱ ভূঞাই লগতে আমাৰ অনুষ্ঠানত উপস্থিত আছে আমাৰ মোৰে বন্ধু হয় অৰূপ দাস তেখেতৰ দেউতা সেনাপতি মামা তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সীমা দাসে আমি সম্বৰ্ধনা অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ লগতে এতিয়া আমাৰ আমন্ত্ৰণ কৰি অনা বিশিষ্ট অভিনেত্ৰী আমি ধানজি বেন্দিতা কৰি আনি দুআষাৰ খবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু মঞ্চৰ পবিত্ৰ ঐতিহ্য ডাঙৰীয়া লগতে পাপলু দাস আৰু এই অনুষ্ঠানটি মই যিখিনি বুজি পাইছোঁ আৰু কাৰণ মই ডাইৰেক্টলি কথা পতা নাই আপোনাৰ সকলো ডক্টৰছখিনি যিসকলে আজি প্ৰতিষ্ঠানটো মানে গঢ় দিছে মই সকলোকে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ
প্ৰথম কথাটো ডক্টৰছবিলাক আমি ভগৱান বুলি কওঁ আৰু সেইটো বস্তু সদায় শুনি আহিছোঁ দেখি আহিছিলোঁ কিন্তু এতিয়া যিটো পৰিস্থিতি আমাৰ আমি সকলোৱে বুজি উঠিছোঁ যে তেখেতসকলৰ অবিহনে হয়তো আমি সাধাৰণ মানুহখিনি আমি একেবাৰে অকলশৰীয়া আৰু মোৰ খুব ভাল লাগিলে অনুষ্ঠানটিৰ আজি প্ৰতিষ্ঠানটিৰ নাম হেল্থ বন্ধু নামটো যথেষ্ট ভাল লাগিছে কাৰণ ডক্টৰসকল আমাৰ কাৰণে বন্ধুৱে হয় আৰু তেখেতসকলে আজি এনেকুৱা এটা প্ৰতিষ্ঠান এনেকুৱা এটা ঠাইত কৰিছে ইতিমধ্যে উদ্ধৱ ডাঙৰীয়াই কৈছে যে ইয়াৰ পৰা গৈ গুৱাহাটী বা দূৰত নলবাৰী আছে এনেকুৱা ঠাইলৈ যাবলৈ এইখিনি সময় বুলি নহয় এটা আছিলে কাৰণ মই ইফালে মোৰ ঘৰ সৰ্থেবাৰী মই ইফালে প্ৰায় অহা যোৱাই কৰোঁ আৰু এতিয়া দেখা নাপাওঁ বহুতে কয় মানে মোৰ ঘৰ গাঁৱতে হয় গতিকে মানে কিবা এটা ভাল প্ৰতিষ্ঠান বুলি ক'লে এনেকুৱা মানে এনেকুৱা প্ৰতিষ্ঠান বুলি ক'লে নাই গতিকে এনেকুৱা প্ৰতিষ্ঠানৰ যথেষ্ট প্ৰয়োজন আৰু আপোনালোকে এইখিনি কৰিছে মোৰ যথেষ্ট শুভকামনা থাকিল আৰু সদায় এইদৰে গৈ থাকক আশা কৰোঁ আৰু আপোনালোকে আৰু বেলেগ বেলেগ ঠাইতো এনেকুৱা প্ৰতিষ্ঠান ডক্টৰ আমাৰ কাৰণে ভগৱান চবৰ শুভেচ্ছা থাকিল অনুজদাই মোক ক'লে অনুজদাৰ আৰু মই গাঁৱৰ পৰা অহা ল'ৰা লখিমপুৰৰ পৰা আমি বুজি পাওঁ মেডিকেলখন কিমান দৰকাৰ আৰু চবৰে শুভেচ্ছা থাকিল আগলৈ আৰু ভাল ভাল কাম কৰক আমি থাকিম আমাৰ প্ৰতিষ্ঠানৰ তৰফৰ পৰা এটি সামান্য লঘু আহাৰৰ আমি ব্যৱস্থা কৰিছোঁ সকলোৱে গ্ৰহণ কৰে